এইবাৰ ককলাবাৰী সমষ্টিত আমাৰ যেটো বাই ইলেকশ্যন হ'বলৈ গৈ আছে অহা 22 জুন 8 তাৰিখ জুনত এটো আমাৰ বিপ্লৱৰ কাৰণে খুব লক্ষণটো ভাল আমি দেখিবলৈ পাইছোঁ মততে আমি জিকিমে আমাৰ বিপ্লৱ দল হিচাপে ইয়াত আমি জিকিম আৰু প্ৰমোদ বড়োৱে যোৱা 17 মাহ বা 18 মাহত বিটিসি অঞ্চলত কি কাম কৰিছে কৰা নাই কি মিছা কথা কৈছে কোৱা নাই বা আগৰ ইলেকশ্যনৰ সময়ত ৰাইজৰ ওচৰত কি প্ৰতিশ্ৰুতি দিছিলে আজিলৈকে কৰিছে না কৰা নাই এইবিলাক গোটেই কথা পাব্লিকে জানে ইন্টেলেকচুৱেলে জানে সকলো জনসাধাৰণৰ মানুহ সকলো জাতি জনগোষ্ঠী গম পাই আছে প্ৰমোদ যে এই বিটিসিত কোনো উন্নয়নৰ কাম কৰাৰ কোনো ধান্দা নাই তাৰ মানে অবজেক্টিভ নাই তাৰ ইয়াৰ মেইন উদ্দেশ্যটো হ'ল এই বিটিসিৰ পইচা আহাটো কেনেকৈ ওলাই পেলাই খাব পাৰে তাৰ কাৰণেহে সি মাথা মাৰি আছে এই 17 মাহত বিটিসিত কোনো প্লেনিং নাই কি কৰিব লাগে ক'ত কি কৰিব লাগে নালাগে এইবিলাক কোনো প্লেনিং নাই প্ৰমোদ বড়োৰ মততে যিমান পইচা আহিছে এটুকে কেনেকৈ মিছা স্কিম দি পেলাই মিছা সাপ্লাই দি পেলাই কেনেকৈ খাব লাগে ইয়াৰ কাৰণেহে সি মাথা মাৰি থাকে আজি আমি এই ককলাবাৰী সমষ্টিৰ কিছুমান গাঁৱত মই সোমাইছোঁ দেখিবলৈ পাইছে গোটেই কমপ্লেইন একো কৰা নাই ঘৰে ঘৰে চাকৰি দিয়াৰ কথা চাকৰি দিয়া কথাটো বাদে দে চাকৰি দিয়াৰ যিটো ক্ষমতা সেইটোও মানে দিছপুৰত পাঠাই দিলে গোটেই অকল 16টা ডিপাৰ্টমেণ্ট নহয় এটা 40টা ডিপাৰ্টমেণ্টই গোটেই ডিচিয়ে চালি জাৰি কৰি তাৰমানে দিছপুৰত দিলে বিটিসিত ক্ষমতা আৰু একো নাই তো সি কেনেকৈ কাম কৰিব বিচাৰি আছে বিটিসি চুক্তিত যিখিনি কনষ্টিটিউচনেলি আমাৰ অধিকাৰ আছিলে কাম কৰাৰ কিছুমান চাকৰি দিয়া ক্ষেত্ৰতে হওক যিকোনো কাম কাজৰ এইখিনি পাৱাৰ ফাংচনটো প্ৰমোদ বড়োৱে আজি চেছ কৰি দিলে আৰু বড়ো জাতিটো ধ্বংসই কৰিছে সি এই প্ৰমোদ বড়ো জাতি ধ্বংস কৰা মানুহে কোনোবা জেনেৰেল অসমীয়া বা মুছলিম বা কোনোবা আদিবাসী বা কোনোবা নেপালী বা কোনোবা হৰণীয়া বা কোনোবা মদাহী কোনোবা চতুৰ্ধৰৰ কাৰণে কাম কৰা মানুহ নহয় এই প্ৰমোদ বড়ো হ'ল আপচু প্ৰেচিডেণ্ট আছিল আপচু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতীয় ছাত্ৰ সংগঠন এই মানুহে কেনেকৈ কোনোবা অসমীয়া কোনোবা মুছলিম কোনোবা গাৰো ৰাভা কোনোবা মদাহীৰ কাৰণে কোনোবা চতুৰ্ধৰৰ কাৰণে কোনোবা নেপালীৰ কাৰণে কোনোবা আদিবাসীৰ কাৰণে কোনোবা হৰণীয়াৰ কাৰণে কাম কৰিব জানো এইটো একদম মততে প্ৰমোদ বড়ো চেছ চৰকাৰ অতি সোনকালে চেঞ্জ হ'ব এইটো 100% কথা চৰকাৰ মিডিয়াত যিখিনি ওলাই আছে প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক মিডিয়া হওক যিখিনি ওলাই আছে সেইটো কাৰেক্ট মানে নিউজটো ওলাই আছে মুঠতে চৰকাৰ সলনি হ'ব